ओए सा ओए तহঁতৰ আৰু এটা লগৰ আহি গ'ল। अरे बाप रे, मजा आ गया। तुम लोगों ने और एक को पकड़ लिया। ये एकदम फैंटास्टिक। ये कौन सा है? ये भुबुला ছাগলী है। हर हर महादेव। ये कौन सा वस्तु है भबला चगली? अरे मालिक ये तो भुबुला भाई भेबेला। ओ, इसका नाम भेबेला है। बहुत बढ़िया नाम है। इसको भी बांध दो। ओए भेबेला তোকো ধৰি আনিলে নি? দেখা নাই নি তো দৈ আনিলে নাই মোকো দৈ লৈ আনিলে এতিয়া ঘৰলে কেনেকে যাম ঘৰলৈ যাব নোৱাৰো এতিয়া ইয়াতে আমাক বান্ধি থৈ দিব আমাক মাৰি পেলাব ইয়াতে। ঐ কি কথা কবলৈ আহিছ তোক নেমাৰে বুলি কেইবাৰ ক'ব লাগিব তোক ঘৰৰ মানুহে পইচা দিলে দুটাকে দলি মাৰি নি বাহিৰত পেলাই থৈ আহিমগে। हाँ बेटा, अब तुम्हारे घर में फोन करेंगे। फोन करके बोलेंगे 2 लाख रुपया लाओ, नहीं तो तुम्हारे बच्चे का मैं नेलू काट दूंगा। আইও বটি 2 লাখ টকা কোপা দিব আমাৰ ঘৰৰ পৰা। मुझे ये सब नहीं पता। मुझे बस पैसा चाहिए। 2 लाख रुपए दो, बच्चे को ले जाओ, वरना मैं तीनों को मार डालूंगा। ঐ লংকেশ আমি কিটা নেবাচিম যেনহে পাইছো যিখিনিহে পইচা খুদিছে ঘৰৰ পৰা দিব পাৰিব নোৱাৰিব ঠিকেই নাই। সেইবোৰ তহঁতৰ ঘৰৰ মানুহে চিন্তা কৰিছে নহয় তহঁতি চিন্তা কৰিবলৈ দৰকাৰ নাই তহঁতি মুঠতে তিনিটা ইয়াত আৰামছে বহি অলগুটি তলগুটি খেল। হাত দুখন খুলি দিয়ক আকৌ খেলিবলৈ। ঐ ললা বেটিকে মেথা খটাবলৈ নাহিবি মেথা কাটি খাই পেলাম লাতিকে পথলাৰ লগত। আইও বটি মই মুখে নেমাতো দেই। और तुम दोनों जाओ, किसी और एक को पकड़ के लाओ, लेकिन इस बार डमोरा मत लाना। 3 डमोरा ला चुके हो। इस बार किसी सेवड़ी को पकड़ के लाओ। ঠিক আছে মালিক এবাৰ পুৰা চেউৰি ধৰি আনি আছো। মোৰে ভুল আছিলে জানানে। মই তাক অকলে যাবলৈ দিবই নালাগিছিলে। মই তাৰ লগত যোৱা হলে এনেকুৱা নহলহেঁতেন নহয়। হ'বচোন ধমেশদা নিজকে এনেকে দুখ দি নাথাকিব যি হ'বলগীয়া আছিলে হ'লে আৰু এতিয়া আমি হেতকেইটা কেনেকে বচাব পাৰো সেইটো কথা চিন্তা কৰক। মোৰ ল'ৰাটোৰ নিচিনাকে ফোন কৰি পইচা সুধিব। পইচা দি দিলে ল'ৰাটোক ঘূৰাই দি দিব। নাই নাই সিহঁতক আমি ইমান পইচা এনে কেলে দিম আমাৰ দৰকাৰ পোৱা নাই নহয় পইচাটো গোটাম সিহঁতক আমি কেনেবাকে ফচাই হ'লেও পইচা ল'ম ল'ৰা ছোৱালী ল'ম আৰু সিহঁতক জেলত ভৰাম। একদম ৰাইট। হেৰি থানাত গৈ কেছ এটা দি থৈ অহাগে ভাল হ'ব নেকি? তাকে মই ভাবিছো, কি কোৱা মুলেশ? থানাত গৈ কেছ এটা দি থৈ অহাই ভাল হ'ব পুলিচো আহিব আমি একেলগে যাম পইচা দিবলৈ যাওঁতে পুলিচৰ হতুৱাই সিহঁতক ধৰুৱাম। ব'লা তেতিয়াহ'লে আমি কেইটা থানালৈ যাওঁ। ব'লক ব'লক। ময়ো যাম বৈ। নবৌ চিন্তা কৰি নাথাকিব দেই পুলিচ আহিব নহয় এতিয়া। ঐ তই তেনেতে উঠিলি ঐ ঠেকেটা খাই তলত পৰিলে পকল ভাগিব নি? হেই এডাল নেভাগে তই গছতো উঠিব নাজান এইফালে লাহে লাহে উঠি আনা আহি ইয়াৰ ওপৰতে বহি থাক। ইয়াৰ লোপলত বহি তাতিলে কি হ'ব বথে আমাক থেউৰি ধৰি নিবলৈ কৈতে ননয়। অকৰা ইয়াত বহি এতিয়া আমি চব পৰ্যবেক্ষণ কৰি থাকিম ক'ত কি আহিছে ক'ত দমৰা আহিছে ক'ত চেউৰি আহিছে যেতিয়াই চান্স পাম নহয় লগালগ ধৰি গোটেই সোপাকে লৈহে যাম আৰু। পুলিচক খবৰ এটা দি থলে ভাল আৰু যেনিবা। নহ'লে পাছত ক'ব আপোনালোকে আমাক আগতীয়াকে নজনালে কেলে। সেইকাৰণে কেছটো দি দিওঁ তেতিয়া পুলিচক সহায় কৰিব পাৰিব। মিষ্টাৰ ধমেশদা, বহুত দিনৰ মূৰত যে কিবা দৰকাৰত আহিলে নি? হয় ছাৰ, বহুত ডাঙৰ দৰকাৰ এটাতহে আহিলো। আমাৰ গাঁৱত সোপা ধৰা ওলাইছে নহয়। আমাৰ ল'ৰা ছোৱালীকেইটা ধৰি লৈ গ'ল। কি? হয় এতিয়ালৈকে 3টা নিলে প্ৰথমতে আমাৰ গাঁৱৰ এটা ল'ৰা নিলে তাৰপৰা আমাৰ এই ধমেশদা ল'ৰাটো নিলে আকৌ আমাৰ ভুৱনদা ল'ৰাটো 3টা হ'ল এতিয়ালৈকে। হয় নেকি? কিবা কিবি খবৰ খাতি পাইছে নাই? আমাৰ এই ককাইদেউ ল'ৰাটোৰ কাৰণে ফোন কৰিছিলে বাৰু। এই পইচা সুধিছে 1 লাখ টকা দিলে বোলে দি দিব। তাৰপৰা আৰু সিটো ল'ৰাটো আছে নহয় তাৰ কাৰণে 50,000 সুধিছে। আমাৰ ল'ৰাটোৰ কাৰণে ফোন নাই কৰা বাৰু এতিয়ালৈকে। হোৱাইট হিয়েৰ দবং পুলিচ ইজ হিয়েৰ। আগতে আমি এনেকুৱা কেছ বহুত খালাচ কৰিলো নহয়। সোপা ধৰা বেনী ধৰা টিকনি ধৰা বোপ কাটন দিয়া চব ধৰিলো। ছাৰ, মোৰ বেটুৱাটোকো ধৰি নি থৈ দিছে নহয়। মোৰ বেটুৱাটো উদ্ধাৰ কৰি দিব নাই কওক না। মোৰ বেটুৱাটোলৈ বেলেগ মনত পৰিছে। একদম টেনচন নল'ব। আপোনাৰ যিমান বটুৱা টৌ ডেক্সি গামলা আছে চব উদ্ধাৰ কৰি আনিম। আইঅ কৃষ্ণ, আপোনাক মই গামলা বটোৱাৰ কথা কোৱা নাই। মোৰ বেটাটোৰ কথা কৈছো। মোৰ ল'ৰাটোকো নি ধৰি থৈ দিছে নহয়। তাক উদ্ধাৰ কৰি দিব নাই? দিম কেলে নিদিম। ব'লকচোন আপোনালোকৰ গাঁৱলৈ যাওঁ। ব'লক আমাৰ তালৈ ব'লক তেতিয়াহে গম পাব। ঐ লক্ষীকান্ত, গাড়ীখন উলিয়াই আহোঁ। বহুত দিন এনেকুৱা কেছ পোৱা নাই। আজি এইটো ভালকে চল্ভ কৰিব লাগিব। আপোনালোকো উঠক গাড়ীতে। হৈ গ'ল ব'লক ব'লক। ঐ পিংকি খেলিবলৈ নাযাওঁ নেকি? গাঁৱত সোপা ধৰা ওলাইছে শুনিছ নাই? মোৰ হ'লে ভয় লাগিছে ধৰি লৈ যাব বুলি। তই সঁচাকে বৰ ভয় পাদৰি দেই। সেই বুঢ়াডালে গ'লে বুলিয়ে বাৰু তই ভয় খাব লাগে নে? মই আছো নহয়। মই থাকোতে তোক সোপা ধৰাই ধৰিবই নোৱাৰে চাবিচোন। বৈ খেলোংগে।
আহি গ'ল দুজনী চেউৰী এহেঁতকে বিচাৰি ফুৰিছিলো এতিয়া ধুনীয়াকে গৈ আৰু এহেঁতক মিহিকে ধৰি লৈ যাওঁ ঐ বৈ অ ভণ্টিহঁত কি কৰিছা আপোনালোকৰনো কি দৰকাৰ আমি যিয়ে নকৰোঁ দৰকাৰ আছে নহয় ভণ্টি বাহিৰত ইমান ৰ'দ দিছে তোমালোক কেলে ঘূৰি ফুৰিছা ক'লা হৈ যাবা আপোনালোকনো কেলে ঘূৰি ফুৰিছে নিজৰ চেহেৰাটো চাইছে নাই এবাৰ বৰ দাহিনী ছোৱালীও নিজৰ কাম মতে কাম ৰাখিব আনক এনেকে আলটু ফালটু পেচন কৰি নাথাকিব ইয়াৰ পলা ডাউনগে বৈ এজনী দিহে দাহিনী থেন্দেলে থৈয়াই গাল ফালি পঠিয়াব চিন্তা নকৰিবি কেনেকে ফচাই আছো চাই ল ভণ্টিহঁত খং কেলে কৰিছা তোমালোকলৈ আমি খোৱা বস্তুহে আনিছিলো মৰ্টন আছে বিস্কুট আছে চকলেট আছে কি খাবা কোৱা একো নাখাওঁ আমাক খোৱা বস্তু নালাগে নহয় এইমাত্ৰ ঘৰত ভাত এথালি খাই আহিছো হে কি লাগিব তেতিয়াহ'লে পিন্ধা বস্তু পিন্ধা বস্তু লাগিব কাণ ফুলি নাক ফুলি নাড়ী ফুলি জিভা ফুলি চুলি ফুলি তাৰপৰা এইফালে বেগ ক্লিপ কেপেনা তাৰপৰা ৰবৰ এইবোৰ চব লাগিব আইলিনা নখ পলিচ চব আছে আছে এইবোৰ চব আছে তুমি চব পাই যাবা আমাৰ সেইফালে গুদাম আছে গুদামত তুমি চব পাবা আমাৰ লগত যাব লাগিব যাবা নেকি তই ঘন্য থপা আনি দিবি নে কি এইবোৰ বস্তু ৰচোন কেনেবাকে লৈ যাব পাৰিলে হ'ব যাম মই ব'লক বঢ়িয়া ভণ্টি তুমিও যাবানে নাই মই নাযাওঁ দেই এইজনী আকৌ ইজনী বৈ আমি গোটেই সোপা বস্তু লৈ ল'ম তই আধা ল'বি মই আধা ল'ম এনেকুৱা চান্স আৰু জীৱনত নাপাওঁ বৈ মোৰ লগত ওলা ভণ্টি ওলোৱা লগৰজনী ওলাইছে সেই তাইকো লৈ আহা সোনকালে আহা এফালে একো নহয় তই আছোন মই আছো নহয় ভয় নকৰিবি উঠা ভণ্টিহঁত ৰৈ নাথাকিবা মই নাযাওঁ নেকি মই ঘৰলৈ যাওঁ তই যা সেই এজনী মই অকলে যাম নি অকলে গ'লে ভাল নালাগিব নহয় দুইজনী যাম একো নহয় বৈ